মই তোৰ আগতে পৰিমগৈ। এদিন সাতজনীয়ে লগ লাগি চিলনী জীয়েকক ক'লে, তই বৰ অপেচৰী হৈ আহিছ। আমি ঘৰৰ বনবাৰী কৰি ৰান্ধি বাঢ়ি দিম, তই বহি বহি খাবি। যা আজি তই ভাত ৰান্ধগৈ। চিলনী জীয়েকে তাই জীৱনত কেতিয়াও ভাত ৰন্ধা নাই। সেই দেখি কেনেকৈ ভাত ৰান্ধিব লাগে নাজানি একোকে উপায় নাপায় কান্দি কান্দি বাৰীৰ পিছফালে কলনীৰ মাজত বহি ইনাই বিনাই মাকক মাতিলে। আগলি কলপাত লৰে কি চৰে, চিলনী মোৰ আগতে পৰে। এনেদৰে মতা মাত্ৰকে চিলনী আহি তাই আগতে পৰিল। কি হ'ল মোক কিয় মাতিছ? এই বুলি জীয়েকক চিলনীয়ে সুধিলত জীয়েকে ক'লে, আই মোক সতিনীহঁতে ভাত ৰান্ধিবলৈ কৈছে। মই কেনেকৈ ভাত ৰান্ধিব লাগে নাজানো। নাৰান্ধিলে সিহঁতে গিৰিহঁতক লগাই দি মোক কি কৰোৱাই ঠিক নাই। মাকে জীয়েকৰ কথা শুনি ক'লে, আই তই ভয় নকৰিবি, কেনেকৈ ভাত ৰান্ধিবি মই কৈ দিওঁ শুন। এটা চৰুত এচৰুকৈ পানী দি তাতে চাউল এটা পেলাই দিবি আৰু আন এচৰু পানীত এডাল শাক পেলাই দিবি আৰু চৰু দুটাৰ তলত এডোখৰ কাঠখৰি দি থৈ তই আখল ঘৰৰ পৰা ওলাই বাহিৰতে বহি থাকিবি। দেখিবি চৰুত অক্ষয় ভাত আঞ্জা হৈ আছে। এনেকৈ জীয়েকক বুদ্ধি দি চিলনী উৰি গুচি গ'ল আৰু জীয়েকে চিলনীয়ে কৰাৰ দৰে কৰিলে। ভাত খাবৰ সময়ত সতিনীহঁতে ভাতৰ পাতৰ তলত একোটা গাঁত খান্দি লৈছিল। চিলনীৰ জীয়েকে সিহঁতৰ পাতত ভাত দি যায়। তেতিয়াই সিহঁতে সেই ভাত পাতৰ তলৰ গাঁতত পেলাই দি ভাত ঢুকাল লৈ আহ এই বুলি আকৌ ভাত খোজে। এইদৰে সতিনীয়ে সতে যতবাৰ ভাত খোজে ততবাৰ চিলনীৰ জীয়েকে চৰুৰ পৰা ভাত আনি দি থাকে। শেষত সিহঁত হাৰি লাজ পাই উঠি গ'ল। এদিন সতিনীহঁতে চিলনীৰ জীয়েকক গোহালি ঘৰ আঁতৰাবলৈ ক'লে। চিলনীৰ জীয়েকে গোহালিৰ ঘৰৰ ভিতৰত সোমাই মাকক মাতিলে, আগলি কলপাত লৰে কি চৰে, চিলনী আই নৰ আগতে পৰে। জীয়েকে এইদৰে বিনাই মতা মাত্ৰকে চিলনী আহি আগত পৰি কিয় মাতিছ বুলি জীয়েকক সুধিলত জীয়েকে ক'লে, আই সতিনীহঁতে মোক গোহালি আঁতৰাবলৈ কৈছে। কেনেকৈ আঁতৰাম তোমাক সুধিবলৈ মাতিছো। মাকে ক'লে, গোহালি ঘৰৰ পৰা ইফালৰ পৰা সিফাললৈ বাঁহনিৰ কাঠি এডাল বোলাই যা, দেখিবি ঘৰটোৰ চিকুণ হৈ পৰিব। এই বুলি কৈ মাক উৰি গ'লত চিলনীৰ জীয়েকে তাকে কৰিলে আৰু সেইদিনা বেছি চফা হৈ চকমকীয়া হৈ পৰিল। চিলনী জীয়েকৰ এনে সুন্দৰ বনবাৰী দেখি সদাগৰে তাইক বৰ ভাল পাবলৈ ধৰিলে। চতৰ বিহুৰ ওচৰৰ চাপিলত সদাগৰে 8জনী ঘৈণীয়েকক গাইপতি 5 হেৰিকৈ কপা দি ক'লে, তহঁতে মই বিহুত পিন্ধিবলৈ চোলা চুৰিয়া কাপোৰ গামোচা বৈ দে আৰু কাৰ কাপোৰ ভালকৈ বোৱা হয় মই চাম। 7জনী ঘৈণীয়েকে গাইপতি লৰালৰিকৈ কপাবোৰলৈ চন্দিয়াই নেওচি পাচি বাতি সূতা উলিয়াই কাপোৰ ববলৈ লাগি গ'ল। কিন্তু চিলনীৰ জীয়েকে একো কৰিব নাজানি আমন জীৱনকৈ বহি থাকিল। সতিনীয়ে সতে ভাবিলে, এইবাৰ চিলনী জীয়েক ঠেকত পৰিল। তাইতো একোকে নাজানে, কেনেকৈ গিৰিয়েকৰ কাপোৰ বৈ দিয়ে দেখিম। চিলনী জীয়েকে বাৰীৰ পিছফালে গৈ মাকক আগৰ দৰে বিনাই মাতিলত মাক আহি আগতে পৰি জীয়েকক সুধিলে, কি কথা, কিয় মাতিছ? জীয়েকে কাপোৰ বোৱাৰ কথা কলত চিলনীয়ে জীয়েকক ক'লে, আই তই চিন্তা নকৰিবি, তই তোৰ গিৰিয়েৰক কাপোৰ দিব পাৰিবি। 4টা বাঁহৰ চুঙাত এজোলাকৈ কপা সুমুৱাই চুঙাকেইটাৰ মুখত খোপা দি থৈ দে। বিহুৰ দিনা যেতিয়া তোৰ গিৰিয়েৰে কাপোৰ খুজিব তেতিয়াই তই চুঙা 4টা আনি গিৰিয়েৰৰ হাতত দিবি। এই বুলি চিলনী উৰি গুচি গ'লত জীয়েকে 4টা চুঙা আনি 4জোপা কপা মাকে কোৱাৰ দৰে ভৰাই সোপা দি থৈ দিলে। সতিনীয়ে সতে লচপচকৈ কাপোৰ বৈছে আৰু চিলনী জীয়েকে একো নকৰাকৈ কপাবোৰ পেলাই থৈছে। সেই দেখি সিহঁতে পেটে পেটে ৰং পাই ভাবিছে, এইবাৰ বান্ধৈ পৰিল ফান্দত। এইবাৰ চিলনী জীয়েকে কাপোৰ দিব নোৱাৰিলে সদাগৰে শুদাই নেৰে। বিহুৰ দিনা 7জনী ঘৈণীয়েকে নিজৰ নিজৰ কাপোৰ গামোচা চোলা চুৰিয়া উলিয়াই গিৰিয়েকৰ হাতত দিলে আৰু চিলনী জীয়েকে মাথো চুঙা 4টা দিলে। সতিনীয়ে সতে চিলনীৰ জীয়েকে চুঙা 4টা গিৰিয়েকৰ হাতত দিয়া দেখি ঢেক ঢেক কৰে হাঁহিবলৈ ধৰিলে। সদাগৰেও খঙত চকু ৰঙা কৰি চিলনী জীয়েকক সুধিলে, এইবোৰ কি দিছ, তোৰ কাপোৰ ক'ত? তাই ক'লে, চুঙাকেইটা মেলি চাওঁ। সদাগৰে এটা এটাকৈ চুঙাকেইটাৰ সাফৰ মিলিলত
সুন্দৰ চোলা চুৰিয়া পাট কাপোৰ আৰু গামোচা ওলাই পৰিল আৰু সেইবোৰ ইমান ধুনীয়া আৰু মিহি যে সেইবোৰ আগত সতিনীয়ে ক্ষতবোৰ সূতাকানি বুলিলেই হয় সদাগৰে সেই দেখি খঙত হাতুজনীয়ে দিয়া কাপোৰবোৰ দুখৰ কৰি কাটি দলিয়াই পেলাই দি চিলনীৰ জীয়েকে দিয়াবোৰ পিন্ধিলে লাহে লাহে সতিনীয়ে সতে গম পালে যে এজনী চিলনী আহি তাক এইদৰে বুদ্ধি দি যায় ইয়াকে গম পাই সিহঁতে চিলনীজনীক মাৰিবলৈ বুদ্ধি আলোচিলে তাই কি বুলি চিলনীজনীক মাতে সেইটো সিহঁতৰ ভিতৰৰ এজনীয়ে মনে মনে লুকাই থাকি শিকিলৈ এদিন গোহালিৰ ঘৰৰ ভিতৰতে চিলনীৰ জীয়েকৰ নিচিনাকৈ মাতিলত চিলনী আহি তাই আগত পৰিল তেতিয়াই তাই চিলনীজনীক পূৰ্ণহতীয়াকৈ বাঁহনীৰে কোব মাৰি পেলাই গোবৰৰ তলত পুতি থলে চিলনী জীয়েকে এই কথাৰ গুণসূত্ৰকে নাপালে ইয়াৰে পিছত চিলনীৰ জীয়েকে মাকক ইনাই বিনাই কতবাৰ মাতিলে কিন্তু মাক আৰু ক'ৰ পৰা আহিব সতিনীয়ে সতে কিবা বুদ্ধি কৰি চিলনীজনী মাৰিলে বুলি তেতিয়াই চিলনীৰ জীয়েকে বুজিব পাৰি ফেকুৰি কান্দিবলৈ ধৰিলে ইয়াৰ কিছুদিনৰ পিছত সদাগৰ বেপাৰ কৰিবলৈ যাবলৈ ওলাল যাবৰ সময়ত সদাগৰে সাতোজনী ঘৈণীয়েকক দহাই ক'লে সিহঁতে যেন চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে এদিন মুদৈ এটাই ফণী আৰ্চি সেন্দুৰ খুৰি বাতি গোন্ধতেল আদি বেচিবলৈ বুলি সদাগৰৰ ঘাটতে তাৰ নাও বান্ধিলেহি সদাগৰৰ ঘৈণীয়েকহঁতে সিহঁতৰ চকুৰ কুটা দাঁতৰ শাল চিলনী জীয়েকক সেই মুদৈটোলৈ বেচিবলৈ মনে মনে আলোচি মুদৈটোৰ পৰা কিছুমান বস্তু কিনি সেইবোৰৰ বাবদ এজনী ৰূপহী ছোৱালী দিম বুলি ক'লে এই ছোৱালীজনীৰ ৰূপগুণ সিহঁতে মুদৈটোৰ আগত এনেকৈ বৰ্ণনাইছিল যে মুদৈ লোপ লাগি বস্তুৰ সলনি ছোৱালীজনীকে লৈ যাবলৈ সিমান্তি হ'ল চিলনীৰ জীয়েকক সতিনীহঁতে ক'লে আমাৰ ঘাটত এটা মুদৈয়ে সুন্দৰ বস্তু বেচিবলৈ আনি নাও বান্ধি আছেহি আমি চাই মেলি তাৰ পৰা কিছুমান বস্তু কিনি আনোগৈয়া চিলনী জীয়েকে ক'লে বাইহঁত মোক একো নালাগে তোমালোকেই যোৱা মই নাযাওঁ মোক তেখেতে কলৈকো যাবলৈ হাক দি গৈছে সিহঁতে তাইক নানা ৰকমে বুজাই নেৰানেপেৰাকৈ ধৰাত শেষত তাই খেৰুগেৰুকৈ সিহঁতৰ লগতে গৈ ঘাট পালেগৈ সিহঁতে বস্তু চলতে চিলনীৰ জীয়েকক মুদৈ নাও তুলি দিলত মুদৈ আগেৰে সিহঁতৰ সৈতে আলোচি হোৱা মতে থপ কৰে নাও মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গ'ল মুদৈ চিলনীৰ জীয়েকক লৈ গৈ নিজৰ ঘৰ পোৱালেগৈ তাত চিলনীয়ে জীয়েকক শুকান মাছৰ ৰখীয়া পাতিলে নৈ পাৰতে মুদৈটোৰ ঘৰ চিলনীৰ জীয়েকে ৰ'দত বহি শুকান মাছ ৰখি থাকোতে এনেদৰে বিনাই আছিল দুমে মুখ শুকান মাছ ৰখিয়া কৰিলে দুমে মুখ শুকান মাছ ৰখিয়া কৰিলে দুমে মুখ শুকান মাছ ৰখিয়া কৰিলে চিলনী জীয়েকে এইদৰে বিনাই শুকান মাছ ৰখি থাকোতে সেইপিনে সদাগৰে নাৱেৰে উজাই ঘৰলৈ উভতি আহিছিল দূৰৈৰ পৰা এই বিননি শুনি সদাগৰে সেইখিনিতে নাও ৰাখি চিলনীৰ জীয়েকৰ ওচৰলৈ গ'ল তাই কি কৈছে কিয় কান্দিছে বুলি সুধিলত সকলো কথা ভাঙি তাই সদাগৰক ক'লে তেতিয়া সদাগৰে তাই আগত নিজৰ চিনাকি দি তাইক নাৱত তুলি গা পা ধুৱাই নৰিহা মেখেলা পিন্ধাই লৈ গুচি আহিল নাৱতে চিলনীৰ জীয়েকক সদাগৰে এটা কাঠৰ পেৰাত সুমুৱাই থৈ তাই উশাহ ল'বলৈ পেৰাটোৰ এটা পিন্ধা কৰি দিছিল সদাগৰে ঘৰ পাই তেওঁ আনবোৰ বয় বস্তুৰে সৈতে পেৰাটো তেওঁ শোৱনি ঘৰত সুমুৱাই থলে সাতোজনী ঘৈণীয়েকৰ আগত দেখি সদাগৰে সুধিলে তহঁতৰ এটাইকেইজনীক দেখিবলৈ পাইছো কিন্তু চিলনীৰ জীয়েকক নাই পোৱা কিয় সিহঁতে উত্তৰ দিলে তাই আজি ভালেমান দিন হ'ল মাকৰ ঘৰলৈ গ'ল উভতি অহাই নাই এই কথা শুনি সদাগৰে সিহঁতক ক'লে মোৰ মনে ধৰিছে তহঁতে তাই কিবা এটা কৰিলি বাৰু তহঁতে সঁচা কথা কৈছনে মিছা কথা কৈছ মই তহঁতক এতিয়াই পৰীক্ষা কৰিম এই বুলি এটা দ গাঁত খনাই তাত জেং আৰু কাঁইট পুতি
এডাল এৱা সূতা গাঁতটোৰ ইপাৰৰ পৰা সিপাৰলৈ বান্ধি দি ঘৈণীয়েকক ক'লে, যিয়েই সূতাৰ ওপৰেদি বগাই যাব পাৰিবি সিয়েই নিদুখী বুলি জানিম। এজনী এজনীকৈ 6জনী ঘৈণীয়েকে এৰা সূতাৰ ওপৰেদি গৈ সূতা ছিঙি গাঁতত পৰি মৰিল, কিন্তু 7মজনী নপৰিল। সেইজনীয়ে সেই সূতাইদি 7 বাৰ অহা যোৱা কৰিলে, তথাপি সূতাডাল নিছিগিল, কাৰণ তাই সঁচাকৈয়ে চিলনী জীয়েকক বেচাৰ কথা একো নাজানিছিল। আন সতিনীয়ে সতে সেই কাম কৰোঁতে তাই ভাত ৰান্ধিছিল। ইয়াৰে পিছত সদাগৰে তেওঁ সেই 6জনী ঘৈণীয়েকৰ গাঁতত মাটি দি পুতি থলে আৰু চিলনীৰ জীয়েকক পেৰাৰ পৰা উলিয়ালে। তাৰ পিছত চিলনীৰ জীয়েক আৰু 7মজনী ঘৈণীয়েকৰ সৈতে সদাগৰে গৃহবাস কৰি সুখত কাল কটাবলৈ ধৰিলে। আমাৰো কাপোৰ কানি কলা হ'ল, আমি ঘৰলৈ গুচি আহিলোঁ। ভাইটি ভণ্টিসকল, আশা কৰোঁ এই সাধুটো তোমালোকে শুনি অতি আনন্দিত পালা। এই সাধুটোৰ লেখক সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা। আমি সাধুটো সংগ্ৰহ কৰিছোঁ বহিয়াই সাধু পুথিৰ পৰা। আমি লগ পাম এনেধৰণৰ সুন্দৰ আৰু জনপ্ৰিয় সাধুৰে। এতিয়া আমি মাগিছোঁ বিদায়। ধন্যবাদ।